এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ আগত এটা ৰঙা মৰিচা শাকৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। মই আজি চিম্পলকৈ বনাই দেখাম। মইনো কেনেকৈ বনালোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক নহ'লে ইয়াত মই কেইটামান মৰিচা শাক লৈছোঁ। এইখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি মই মিহি মিহিকৈ কাটি ল'ম। এয়া মৰিচা শাক কটা হৈ গৈছে। এতিয়া এখন কেৰাহী পাতিছোঁ। ইয়াত মই তেল দিছোঁ। তেল গৰম হৈ অহাত ইয়াত মই এটা পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনি দিছোঁ। এইখিনি এতিয়া লৰাই দিছোঁ। এতিয়া মই ইয়াত খুন্দি থোৱা আদা নহৰু অকণমান দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি, আৰু দিছোঁ হালধি পাউডাৰ। এইখিনি দি ভালদৰে লৰাই দিছোঁ। পিঁয়াজ ভজা হৈ গ'ল। এতিয়া ইয়াত মই কাটি থোৱা মৰিচা শাকখিনিও দিছোঁ। এইখিনি দি ভালদৰে লৰাই দিছোঁ। এতিয়া এইখিনি মই ঢাকি ৰাখিম। এনেকৈ মই মাজে মাজে লৰাই আছোঁ। এনেকৈ অলপ সময় মই ঢাকন দি ভাজি থাকিম। এয়া অলৰেডি হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মোৰ ৰঙা মৰিচা শাকৰ ভাজি ৰেডি হৈ গ'ল। আজি মই আপোনালোকক খুবেই চিম্পলকৈ বনাই দেখালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।